পিকনিকত গোবধ আৰু ভক্ষণ বলিয়ালি আৰু মাতলামিৰো এটা সীমা থকা উচিত। দমৰা এটাকেই লৈ গৈছিল পিকনিকলৈ। পিকনিক স্থলীতেই দমৰাটোক কাটি খাই বনালে ভিডিঅ'। কিছুমানে কয় যে ইয়াৰ পাহাৰত ঠিক ইমান উৰি থাকক দে, পাহাৰ চেন দিনে গম পাব, মানে সেনেদৰে সেনেকুৱা আনিছে। পিকনিকত জোচতে পুৰা ছ'চিয়েল মিডিয়াত পুৰা দি দিলে আৰু একদম পুৰা ভিডিঅ' চিডিঅ' পুৰা যে সেন্দে চোৰ কৰছে, বাৰু ঠিকেই আছে, চোৰ কৰছা, মনে মনে খাই গুচি আহ। সেন্দে ধৰি দিছে যে আমি চোৰ কৰছোঁ, আমাক ধৰ, মানে সেন্দে নিজেই তাৰমানে লাগামডাল নিজে লৈ লৈছে, সেন্দক লগাব নালাগে বেলেগে, মানে এনেকুৱা আন হৈছে। ভিডিঅ' সেইকলৈকে চাই থাকক, সকলোকে স্বাগতম জনাইছোঁ TK Assamese সকলে। ভিডিঅ' সেইকলৈকে চাই থাকক, গম পাব। আনন্দ উল্লাস, সুস্বাদু খাদ্য ভাণ্ডাৰ, উচ্চাংগ সংগীতৰ তালে তালে নৃত্য। কিন্তু এইকেইজন আকৌ অলপ বেলেগ। বেলেগ মানে একেবাৰে বেলেগ গ্ৰহৰ প্ৰাণী বুলিলেও ভুল কোৱা নহ'ব। আগ পাছ নুগুনি কাম কৰি বিপদ মতা বুলি যে কয়, এনে যুৱককেই কয়। আহক মূল কাহিনীলৈ। ছয়গাঁৱত ঘৰ এই কেউজন যুৱকৰ। নাম সাহিল খান, হাফিজুল ইছলাম, ৰকিবুল হুছেইন, ছাহিদুল ইছলাম, ইজাজ খান আৰু জাহিদুল ইছলাম। আটাইকেইটাই ব্ৰহ্মপুত্ৰৰ চৰত খাবলৈ গৈছিল পিকনিক। লগত লৈ গ'ল এটা দমৰা। দমৰাটো নাৱত উঠালে আটাইকেইটাই লগ লাগি। তাৰ পিছত উঠিলগৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত। চাপৰিতেই বধ কৰিলে দমৰাটো। আটাইকেইটা লাগি গোমাংস নদীত ধুই তাতেই বনাই উদৰস্থ কৰিলে। ইমানলৈকে সকলো ঠিকেই আছিল। একাংশই মাংস ৰান্ধি হয় মানে তাচ পাতেৰে জুৱাও খেলিলে। তাৰ পিছত এটা ভিডিঅ' বনাই আপলোড কৰিলে সামাজিক মাধ্যমত। তাৰ পিছতেই লাগিল চৌদিশে হাহাকাৰ। দমৰা বধ কৰাৰ দৃশ্যটো স্পষ্টকৈ ভিডিঅ' আকাৰে সামাজিক মাধ্যমত লাইক, কমেণ্ট, ভিউজৰ আশাত আপলোড কৰি মাতিলে নিজৰ বিপদ। একাংশ লোকে হাতীগাঁও থানাত দাখিল কৰিলে এজাহাৰ। 10/25 নম্বৰত গোচৰ ৰুজু কৰি চলালে অভিযান। জালত পৰিল এইকেইজন যুৱক। বনভোজ খাব গৈছিলে। বনভোজ খাবলৈ গৈ তাত গোবধ কৰিছিলে আৰু গোবধ কৰি এটা ভিডিঅ' কৰিছিলে আৰু সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত তেওঁলোকে দি দিছিলে, ইনষ্টাগ্ৰাম ইত্যাদিত, আৰু সেইটো ভাইৰেল হৈছিলে। সেইটোৰ ওপৰত ভিত্তি কৰি এখন এজাহাৰ পৰিছিলে। তাৰ ওপৰত ভিত্তি কৰি 10/25 যোৱাকালি এটা কেছ ৰেজিষ্টাৰ হৈছিলে আমাৰ হাতীগাঁও থানাত, আৰু সেইটোৰ তদন্তৰ কৰি থাকোঁতে আমি এই 6জন মানুহক কামৰূপ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হওঁ। তেওঁলোকৰ নামটো হৈছে সাহিল খান, হাফিজুল ইছলাম, ৰকিবুল হুছেইন, ছাহিদুল ইছলাম, ইজাজ খান, জাহিদুল ইছলাম। এতিয়াও তদন্ত চালুকীয়া পৰ্যায়ত আছে। কিন্তু কথাটো হ'ল পিকনিকলৈ গোমাংস নিব নোৱাৰি, কাৰণ সৰবৰাহ বন্ধ। কিনিবও নোৱাৰি, কাৰণ বিক্ৰী নিষিদ্ধ। পিছে এইকেইটাই নাজানিলে যে আছাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 মতে ৰাজহুৱা ভক্ষণ আৰু হত্যাও নিষিদ্ধ। তাতে আকৌ অপৰাধ সংঘটিত কৰি ভিডিঅ' বনাই সামাজিক মাধ্যমত আপলোড কৰি নিজৰ ভৰিতেই ঘপিয়াই ল'লে অত্যুৎসাহী এইকেইটাই। আৰু এতিয়া হাতীগাঁও আৰক্ষীৰ লকআপৰ আলহী কেউজন।